Hello dear students, welcome to my YouTube channel. So students, আজি তোমালোকৰ মাজত লৈছো আনটা নতুন ভিডিও। এইটো ভিডিও তোমালোকৰ কাৰণে লৈছো ক্লাস 10 ৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে আসামিছৰ কমন কুৱেশ্যনৰ ভিডিও। তো আগতে এটা ভিডিও আপলোড কৰিছিলো যেটো নেকি তোমালোকৰ পাৰ্ট 2 হয়। এটো তোমালোকৰ ভয়েসটো প্ৰবলেম হৈছে, তোমালোকে অলপ বুজি ল'বা, ঠিক আছে? এটো তোমালোকৰ ভয়েসটো ক্লিয়াৰ অহা নাই, ঠিক আছে? পাৰ্ট 2 এটা ভিডিও আপলোড কৰিছিলো মানে কমন কুৱেশ্যনৰ ক্লাস 10 ৰ। এটোত ভয়েসটো অলপ প্ৰবলেম হৈছে, মানে ভয়েসটো ক্লিয়াৰলি অহা নাই। তো ক্ষমা খুজিছো এটোৰ কাৰণে। তো এতিয়া তোমালোকৰ এইটো ভিডিও পাৰ্ট 3 হ'বলৈ গৈ আছে। তো দৃশ্যান্তৰ এইটো চেপ্টাৰৰ কুৱেশ্যনবিলাক চাবা তুমি একৰ বুদ্ধিখিনি চাবা আৰু চাবা 2 নম্বৰটো, ঠিক আছে? হাতমহলীয়া গড়ৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ হতে কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা। এটা তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু 3 নম্বৰটো চাবা, এটা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, ঠিক আছে? এই 3 নম্বৰটো তোমালোকে চাবা, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুত ইম্পৰ্টেণ্ট। আৰু চাবা ব্যাখ্যা কৰা, এইটো তোমালোকে চাবা ক, আৰু এইটো চাবা 7 নম্বৰটো, ঠিক আছে? এই 7 নম্বৰটো চাবা, 7 নম্বৰটো পৰীক্ষাত আহি থাকে, 7 নম্বৰটো তোমালোকে চাই ল'বা। আৰু ব্যাখ্যা ক নম্বৰটো চাবা, ওকে? আৰু ইয়াত চাবা বিপৰীত শব্দ, সমাৰ্থক শব্দ, এইকেইটা চালি হ'ল ষ্টুডেণ্টছ। আৰু এটা চেপ্টাৰ আছে, এইটো মানে ইয়াত নাই, মানে এইটো কিতাপত নাই, এইটো পুৰণা হয়। এইটো উদ্যোগী হৈ অহা এইটো চেপ্টাৰটোৰ কমিউনিকেশ্যন তোমালোকৰ ভিডিঅ'টো নেক্সট ভিডিঅ'ত দি দিম। তো এতিয়া নেক্সট চেপ্টাৰটো লৈ চাওঁ। চেপ্টাৰটোৰ নাম হ'ল ভাৰতীয় সংস্কৃতি, ঠিক আছে? এই ভাৰতীয় সংস্কৃতি চেপ্টাৰটো লৈ যোৱা। কুৱেশ্যনটো চোৱা, একৰ গোটেইখিনি চাবা। ইয়াৰ পৰা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 1 নম্বৰটো আৰু 4 নম্বৰটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু চাবা তোমালোকে ইয়াৰ পৰা 6, 7, 2, 9, 2 নহয় 12 নম্বৰটো চাবা, 13, 15 আৰু এইটো 9 নম্বৰটো চাই ল'বা। চাবা অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি। তো এইটো কুৱেশ্যন দিয়া আছে আমাৰ যিবিলাক এইবিলাক চাওঁ ব'লা। তো ইয়াত তোমালোকৰ শৰ্ট কুৱেশ্যন দিয়া আছে, তোমালোকৰ এইটো চাবা আৰু এইটো চাবা, ঠিক আছে? আৰু 2 নম্বৰৰ পৰা তোমালোকে চাবা ক, খ, গ, গহটো চাব নালাগে, 3টা চালি হ'ল, ঠিক আছে? এই 3টা তোমাৰ চালি হ'ল। আৰু চাবা এইটো 3 নম্বৰটো অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি এইটো চাবা। আৰু 4 নম্বৰটো চাবা আৰু 7 নম্বৰটো চাবা। ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা। আৰু যদি চেনেলটোত নতুন হৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগত থকা বেল আইকনখন প্ৰেছ কৰি দিবা। তো বাই বাই।